জহাৰ আৰু স্বাগতম কৰিছোঁ আদিবাসী টকছত। এই মুহূৰ্তত আপোনালোকক দিব গৈছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। আজি তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয় সমীপত আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি আৰু জিলাৰ 16খন আঞ্চলিক সমিতিৰ সহযোগত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উল্লেখযোগ্য যে আদিবাসীসকলৰ দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণ, শ্ৰমিকৰ মজুৰি 351 টকালৈ বৃদ্ধি কৰা আৰু আদিবাসীসকলক লেণ্ড পাট্টা দিয়াৰ বাবে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। লগতে এই কাৰ্যসূচীৰ দ্বাৰা মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰা হয় জিলা উপায়ুক্তৰ জৰিয়তে। চাওঁ আহক এই प्रतिवेदन आदिवासी टॉक शो जोहार जे समाज गति में बैठा सबके लात मार के मैं गिरा। आज हमें सुबह हमें हुसैन है जी आज काजू के जरिए से हमने कह देते और लोगों तो हमने का जब सात सौ में का दैनिक मजदूरी के देगा हमने हला करते हैं श्रमिक सब भी कहते हैं तभी जानते हैं जो जोन हमने दैनिक का वृत्ति के बीजेपी गवर्नमेंट will not fulfill the demands of Adivasis before 2021 elections, then this government will be uprooted. Adivasis will not give any vote to BJP government, said by Comke President Raja Kojur. 2500 टका 3000 पैसा के जोन लॉलीपॉप देके एक रुपया ढुका के जोन बात बोलेला हमने नहीं लगे पैसा। आज जोन फ्री चल देते फ्री चल डाल देते नहीं लगे हमसे फ्री चल फ्री दाल हजरा तक वृद्धि का 351 टका तक। आज हमने ओसन दाल ओसन चावल हमने बासमती चावल किन के खाए पड़बे যদি একাউন্ট 351 আৰু মাজে সময়ত আমি দেখি পাইছো যে অসম চৰকাৰ হওক বা কেন্দ্ৰ চৰকাৰে কিছুমান সংগঠনক ভয় কৰিছে যে আদিবাসীসকলক জনজাতিকৰণ কৰিব নালাগে বুলি কোৱাৰ কাৰণে আজি কৰা নাই। গতিকে আমি গৰিহণা দিছোঁ এইসকলক যে আদিবাসীসকলৰ যোন প্ৰাপ্য অধিকাৰ বিচাৰিছোঁ আমি অসমৰ কোনো ভাগ বিচৰা নাই। গতিকে আমাৰ যোনটো জন্মগত অধিকাৰ এই অধিকাৰটোৰ ওপৰত যদি কোনোবা মাত মাতে তেনে কিন্তু আমি আদি চৰকাৰক বহি নাথাকোঁ, আমি কিন্তু প্ৰতি উত্তৰ দিবলৈ আমি সাজু আছোঁ। আৰু 2 নম্বৰ হ'ল যে এই চৰকাৰখনে কয় সবকা বিকাশ সবকা সাথ সবকা বিকাশ, কিন্তু যদি সবকা সাথ সবকা বিকাশ যদি মোদী চৰকাৰে কৈ আছে এই চৰকাৰে যদি কৈ আছে কিন্তু চবকে একে সমান চকুৰে চাব লাগে, কিন্তু এই চৰকাৰে চবক একে সমান চকুৰে চোৱা নাই। আৰু স্পেচিয়েলি ক'ব বিচাৰোঁ এই আদিবাসী জনগোষ্ঠীত ভাল চকুৰে চোৱা নাই, কাৰণ